নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ RDV অঞ্চললৈ। বন্ধুসকল, আমি বহু ক্ষেত্ৰত দেখিছোঁ যে এনেকুৱা কিছুমান মানুহ আছে যে নেকি জীৱনৰ অলপমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'লেই সেই কামটোৰ পৰা গিভ আপ কৰি তেওঁ সেই কামটো মোৰ বাবে নহয়েই বুলি সেই কামটো ত্যাগ কৰে। আচলতে বন্ধুসকল, যদিহে আপুনিও এনেকুৱা চিন্তাধাৰা লগত লৈ থাকে বা এনেকুৱা চিন্তাধাৰা আপোনাৰো, তেনেহ'লে অতি কম সময়ৰ ভিতৰতে আপুনি আপোনাৰ চিন্তাধাৰা সলনি কৰক। যদিহে আপুনি এনেকুৱা ভাবি থাকে তেনেহ'লে আপুনি জীৱনত কোনো দিনেই সফল হ'ব নোৱাৰে। আচলতে আমি এই প্ৰত্যাহ্বানবোৰক এটা সুযোগ হিচাপে ল'ব লাগে। এই প্ৰত্যাহ্বানৰ সময়খিনি আপুনি যি শিকিব সেই শিক্ষা আপোনাক জীৱনত কোনোৱে দিব নোৱাৰে। বন্ধুসকল, আপুনি সেই ভুলটো নকৰিব যিটো নেকি আপুনি আগৰবাৰ যিটো ভুলৰ কাৰণে ফেইল হৈছিল। আপুনি যিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিলে তেতিয়াহ'লে সেই দ্বিতীয়বাৰ সেই প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা নহয়। সেই বন্ধুসকল, আপুনি যিমান পাৰে চেষ্টা কৰক। এবাৰ নোৱাৰিলে দ্বিতীয়বাৰ নোৱাৰিলে তৃতীয়বাৰ কৰক। এনেকৈ চেষ্টা কৰি গ'লে এবাৰ নহয় এবাৰ নিশ্চয় আপুনি ছাকচেছ হ'বই। কিন্তু যদিহে আপুনি এবাৰ ফেইল হোৱাৰ পিছত দ্বিতীয়বাৰ ট্ৰাই নকৰে তেনেহ'লে আপোনাৰ ছাকচেছ হোৱাৰ 1% চান্স নাথাকে। এই বন্ধুসকল, আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হওক। আপুনি যিমানেই প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সিমানেই জীৱনত শিকিব পাব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানে। যদিহে আপুনি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ। জয় আই অসম।